কিছুমান কথা একেবাৰে সঁচাকে বৰ দুখ লাগে দেই, বৰ দুখ লাগে। হা, বোৱাৰীজনীয়ে মুখে মুখে উত্তৰ দিছে। বোৱাৰীজনী মুখখন বৰ চোকা। বোৱাৰীজনী কথা এষাৰো ক'ব নোৱাৰি, একেবাৰে টপককে উত্তৰ দিয়ে। সেইবোৰ কিন্তু কোৱা মানুহ ঢেৰ ওলাব, সেইবোৰ দেখা মানুহ ঢেৰ ওলাব, কিন্তু বোৱাৰীজনীয়ে কাৰ কথাত কিয় কেতিয়া কেনেকে উত্তৰ দিব লগা হ'ল সেয়া কিন্তু কোনো নেদেখে। বোৱাৰীজনীক আহোঁতে যাওঁতে কোনে লঠিয়াইছে গুৰিয়াইছে, কোনে কথা তেৰা বাকাকে কৈছে, কোনে তিতা টেঙা মাত দিছে, কোনে বাপেক মাকৰ 14 গোষ্ঠী উঘালি কথা কৈছে, সেয়া কিন্তু কাৰো চকুত নপৰে, সেয়া কিন্তু কোনো জগৰো নহয়, আপত্তিও নহয়। কিন্তু সেইবোৰ কথাকে নিজৰ তিতা টেঙা কথা শুনি শুনি সহ্য শক্তি পাৰ হোৱাৰ পিছত যেতিয়া এগৰাকী বোৱাৰীয়ে এটা কথা নিজৰ হৈ মাত মাতিবলৈ বিচাৰে বা নিজৰ হৈ মাত মাতে, তেতিয়াই কিন্তু বোৱাৰীজনী চবৰে চকুত বেয়া হৈ যায়। তেতিয়াই কিন্তু বোৱাৰীজনী মুখখন লাওপাত কচুপাত হৈ যায়। তাৰমানে যোনে যি কওক নকওক, ঢোলৰ দৰে কোবাক, তালৰ দৰে কোবাক, দবাৰ দৰে কোবাক, বোৱাৰী মানুহ যে মনে মনে থাক, সহ্য কৰি থাক, লাগিলে বোৱাৰীজনী বাপেক মাকৰ 14 গোষ্ঠী উঘালি গালি পাৰক, তেতিয়াও মনে মনে থাক। তেতিয়াও ভাল বুলি কব নে, তেতিয়াও ভাল বুলি নকয়, তেতিয়াও কি কব, এই নিবুকি এজনী নিবুকি মানুহৰ পেট টেঙৰ, মনে মনে থাকি সৰকে, মনে মনে থাকিয়েই জিকে, সেই বুলি কয়। কোনো ফালে মুঠতে হাৰণ নাই। মানে বোৱাৰী মানে মুখখন চলালেও কব লাওপাত কচুপাত, আকৌ মনে মনে থাকিলেও কব নিবুকি। কিন্তু লাওপাত কচুপাত কিয় হল, কোনে কৰিলে, কেলে উত্তৰ দিছে, কাক উত্তৰ দিছে, সেয়া কিন্তু বিচাৰ কোনেও নকৰে। আৰু নিবুকিজনীয়ে কিয় মনে মনে থাকিবলৈ ললে, কলেও নুশুনে, কথাৰ কোনো গুৰুত্ব নিদিয়ে। গতিকে নিজৰ মনৰ কথা নিজৰ মনতে ৰাখি মনে মনে থাকিলেও আপত্তি, বোলে নিবুকিয়ে ঘৰ ভাঙে, বোলে মনে মনে থাকি জিকে, সেই বুলি কয়। এইবোৰ কথানো সহ্য কৰিব পাৰিনে? এইবোৰকে কওঁতে আকৌ পাই বেয়া পালেও পাওক, মোৰ কথা মই কমে। মুখ চলালেও আপত্তি, কিয় চলালে তাকো নেচায়, মুখ বন্ধ কৰিলেও আপত্তি, কেলে বন্ধ কৰিলে তাকো নুবুজে।